অসমৰ জনপ্ৰিয় ইউটিউবাৰ তথা কণ্টেণ্ট ক্ৰিয়েটৰ rushna changmai স্বামীৰ সঁচাকৈ ঢুকাল নেকি? এই মুহূৰ্তত আহি পৰিছে এটি বিশেষ খবৰ। সঁচাকৈ তেখেতৰ স্বামীৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে নেকি? আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় ইউটিউবাৰ তথা কণ্টেণ্ট ক্ৰিয়েটৰ rushna changmai স্বামীৰ সঁচাকৈ মৃত্যু হৈছে নেকি? সামাজিক মাধ্যমত বৰ্তমান তেখেতৰ মৃত্যু হৈছে বুলি ওলাইছে। এই কথা কিমান দূৰ সত্য আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। হয়, তেখেতৰ স্বামী জীৱিত কালত বহু মানুহে সমালোচনা কৰিছিল, তেখেতক বুঢ়া বুলি হাঁহিছিল, কিন্তু আজি তেখেত আমাৰ মাজত নাই। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেখেত য'তেই থাকে সদায় শান্তিত থাকক। হয়, rushna changmai স্বামীৰ মৃত্যু হৈছে। তেখেত হাৰ্ট এটেকত ডিব্ৰুগড়ত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। ধন্যবাদ।